হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৱেলকাম বেক টু মাই চেনেল ঝুমাদি। আকৌ লৈ আহিছোঁ মই সৰু এটা ব্লগ। আপোনালোকে যদি মোৰ চেনেলত নিউ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব। ফুল ব্লগখন মোৰ বেংগলী চেনেলত আছে, মই এছএমএছ চেনেলত সৰুকৈ দিছোঁ। তথাপিও বহুত কিবা কিবি আছে, আপোনালোকে শেষলৈ চাব আৰু স্কিপ নকৰিব। তো মই আজি ৰাতিপুৱাই উঠি পেলাই যিবিলাক বাকী কাজ থাকে এইবিলাক কৰি আহিছোঁ। তো আপোনালোকেতো চালেই ৰাতিপুৱাৰ বতৰটো কেনেকুৱা, একদম ধুমুহা বতাহ বৰষুণ আহিছে। কিন্তু যেতিয়া মই পূজাৰ ৰেডি কৰি আছিলোঁ এতিয়াই পানো, তো মই শব্দটো মিউট কৰি ৰাখিছোঁ, কাৰণ আপোনালোকেতো জানে বেংগলী ব্লগ আছিল, তো সেইটোৰ পৰা মই এডিট কৰি দি আছোঁ। তো মই পূজা চব ৰেডি কৰি আছোঁ। তো ঘৰৰ গোঁসাই পূজাটো আগত দিলোঁ। তাৰপিছত মোৰ বৰমা আহিল এজন, তো বৰমাই কৈছে মালা গাঁঠিব। তো তাৰপিছত কৈছে যে মই ভালকৈ কৰিব নোৱাৰোঁ, মালাটো অলপ দেখাই দি। তাৰপিছত মই অলপ দেখাই দিলোঁ। গোঁসাই যে আগৰ দিনাখন কৰিছিলোঁ, সেইদিনাখন নৰসিংহ পূজা পাতিছিলোঁ, সেইদিনাখন যেনেকৈ কৰিছিলোঁ তেনেকৈ মালাটোৰ কথা শিকাই দিলোঁ। তাৰপিছত গাঁঠিলে এটা মালা। আপোনালোকেতো চালেই যে গোঁসাইৰ আসনটোৰ ওপৰত আছে। আৰু এতিয়া তুলসী 108টা লাগে, তুলসীও মালা গাঁঠিব লাগিব। সেইটোৱে এতিয়া তুলসী পাত গনি আছে। তো মই ঘৰৰ গোঁসাই পূজাটো দি আছোঁ। বলেছিল 108টা তুলসী পাত আৰু মালা গাঁঠতে হবে। তারপর মোৰ গোঁসাই পূজা দিয়া কমপ্লিট হ'ল। মাও গা ধুই আহিলে, তো বৰমাও মালা গাঁঠা হৈ গ'ল। তো গোঁসাই এতিয়ালৈকে অহা নাই, চব ৰেডি কৰিলোঁ। গোঁসাই আহি ডাইৰেক্ট ভোগৰ যে বনাব লাগে এইবিলাক বনাব, যে ভোগ যে বনায়। তো এইবিলাক ব্লগ শ্বেয়াৰ কৰা নাই, বহোৱাটো শ্বেয়াৰ কৰিছোঁ। কৈছে যে এইবিলাক নেকি যে বনায় গোঁসাইৰ কাৰণে, ভোগ যে বনায় এইবিলাক চাবলৈও নোৱাৰি। কিন্তু আমাৰ ঘৰত বনাই আছে, তো এইটো চাবতো লাগিবই, আমি কিবা কিবি কৰিব লাগিব কাম কাজ। তো সেইবিলাক চুবলৈ নোৱাৰি। আমি ভোগৰ যে বনাই আছে এইবিলাক আমি নুচুওঁ, গোঁসাই যেবিলাক সেইবিলাক মানুহে চুই। তো চৌকা বহাই দিছে, গেছত বনাব আৰু চব কি বনাব লাগে। তো চব আৰু শ্বেয়াৰ কৰা নাই, বহাৰ পৰ্যন্তই দেখালোঁ আপোনালোকক, কাৰণ মোক কৈছে যে দিব নোৱাৰি, তাৰ কাৰণে আৰু দিয়া নাই। তো তাৰপিছত বনাই পেলাই তাৰপিছত গোঁসাই ঘৰলৈ গৈ পেলাই নৰসিংহদেৱক ঘৰত যিবিলাক চব ৰেডি কৰিব লাগে এইবিলাক কৰিলে। যিবিলাক মই কৰিব নোৱাৰোঁ গোঁসায়ে কৰিছে, আৰু যিবিলাক মই কৰিব পাৰোঁ এইবিলাক মই কৰি আছিলোঁ। তাৰপিছত দাদাক বহালে পূজাত, ঘৰৰ কোনোবা বহিব লাগে। তাৰপিছত দাদাক দি পেলাই কিবা নিয়ম পাৰ্চটা কৰি আছিল। আৰু তাৰপিছত ভোগ আৰতি হ'ব, ভোগ সজাই পেলাই দৰ্জাখন জপাই দিব। জপাই পিছত কীৰ্তন হ'ব। তো আপোনালোকে চাই থাকক কেনেকৈ কি হৈছে, গম পাব। ভোগ আৰতি হৈ যোৱাৰ পিছত ভোগ দৰ্শনো কৰিলোঁ। এইবিলাক চব বেংগলী ব্লগত আছে। তাৰপিছত যজ্ঞ হৈ আছে, যজ্ঞত ঘি দি আছোঁ, চবেই দিব। আৰু যোনে যোনে অহা নাই আমাৰ ফেমিলি মেম্বাৰ, তাৰ নামতো দি আছোঁ ঘি মই।
মনারে কি বইয়ের সাথে এখানেও থাকে পূজার সামনে ঠাকুরের আইডিয়া ডাক যায় হৈ যোৱাৰ পিছত তাৰপিছত চবৰে তুলসী পাতৰো এটা নিয়ম আছে, সেইটো কৰিলোঁ। চবৰ নামত দি আছে, তো যোনে যোনে অহা নাই তাৰ নামৰো দিলোঁ মই। তাৰপিছত এতিয়া নাৰিকলৰ এই নিয়মটো কৰি আছে। নাৰিকলখন ভাল ওলালে ভাল। তাৰপিছত নাৰিকলখন বহুত ভাল ওলাইছে, কিন্তু তেতিয়া মোৰ মোবাইলখন ঠাচ কৰি মাটিত পৰি গৈছিল। একদম পিছনৰ যে কেমেৰাটো আছে, এতিয়া ভালকৈ ভিডিঅ' নহয়, একদম গোলা গোলা হয়, কৰিবই নোৱাৰোঁ ব্লগ। সাবিত্ৰী সীতা সত্যাবতী গতিব্রতা ব্রহ্মবলী ব্রহ্মবিদ্যা সন্ধ্যা মুক্তিগৃহিণী অর্ধমাতা এই কন্যা গীতা গীতা পূজাৰ সময়ত পূজাত 5টা গীতা দিছে। এই 5টা গীতা 5জন মানুহক দিব দিছে, সৰু হওক ডাঙৰ হওক দি পেলাই সেৱা কৰিবলৈ কৈছে। তাৰ কাৰণে আমি ঘৰৰ ফেমিলিয়ে যোনে যোনে আছোঁ কৰি আছোঁ। দেউতাও নাই আৰু ভাইটিও নাই, তো দাদা, মোৰ এজন ভাইটি আৰু মই মা আছোঁ। তো এইবিলাক নিয়মটো কৰি আছোঁ আৰু। চব নিয়ম হৈ যোৱাৰ পিছত চবেই প্ৰসাদ খালে, খাই লৈ ঘৰলৈ গুচি গ'ল। তো মই যিবিলাক কাম কাজ আছিল এইবিলাক মায়ে মই বৰমাই চব কৰি আছিলোঁ আৰু। তাৰপিছত মই একেবাৰে গা ধুই আহিলোঁ। গা পা ধুই তাৰপিছত প্ৰসাদ অলপ ল'লোঁ, লৈ পেলাই খালোঁ। গোটেই দিনটো নোখোৱাই, তাৰপিছত এই সন্ধিয়া 4টা-5টা মাজত এই প্ৰসাদ অলপ লৈ পেলাই খালোঁ। খোৱাৰ পিছত আকৌ সন্ধিয়া আৰতি হ'ব, সন্ধিয়াৰ কীৰ্তনো ৰেডি কৰিব লাগে। ডাঙৰ বৰমা আহিল, তো ডাঙৰ বৰমাক ক'লোঁ যে নাৰিকলটো উঠাই দিবলৈ, উঠাই দিলে। আৰু যিবিলাক ফল ফুল আছিল এইবিলাক মই ৰেডি কৰিলোঁ। এতিয়া আকৌ কীৰ্তন হ'ব, আপোনালোকে চাই থাকক।
উৎসাহ করে থাকতে পারেন। হরে কৃষ্ণ 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 হরে 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 রাম হরে রাম হরে রাম হরে কীৰ্তনখন বহুত ধুনীয়াকৈ হ'ল শেষ। তো যাই হোক চবেই মিলি পেলাই কীৰ্তনখন ডান্স কৰি কীৰ্তন কৰিছে আৰু ৰাধা কৃষ্ণৰ কীৰ্তন এনেকেই কৰিব লাগে ডান্স কৰি কৰি। তাৰপিছত কীৰ্তন শেষ হৈ যোৱাৰ পিছত গোসাঁই মই প্ৰসাদ দিবলৈ বহিলোঁ। তো চবকে প্ৰসাদ দিলোঁ। মায়ে চাহ বিস্কুট বুন্দিয়া ভুজিয়া লৈ আহিল আৰু দুপৰীয়া যে গোসাঁয়ে সানিছিল মানে প্ৰসাদ সানিছিল যে ভাতৰ, তো সেইটোতো দুপৰীয়াই চবেই লৈ গৈছে খাইছে শেষ হৈ গ'ল। তাৰপিছত আৰু যিবিলাক বাকী আছিল পদ ভাত এইবিলাক চব বস্তু কানি দি মই একদম সানি ৰাখিছোঁ, প্ৰসাদ সানি ৰাখিছোঁ। মাক ক'লোঁ যে এতিয়া চবতো প্ৰসাদ খোৱা হ'ল, সেইটো প্ৰসাদো লৈ আহা মা। তাৰপিছত মায়ে লৈ আহি চবকে দিলে। সেইবিলাক আৰু ব্লগত শ্বেয়াৰ কৰিব পৰা নাই কাৰণ মোবাইলখনতো আপোনালোকে চালেই দুপৰীয়া যে ঠাচ কৰি পৰি গৈছে। তাৰপিছত দাদা আৰু ভাইটিৰ মোবাইল দি কীৰ্তনবিলাক অলপ উঠাইছোঁ, কিন্তু এতিয়া আকৌ মোৰ মোবাইলখন দিয়েই উঠাইছোঁ। ক্লিয়াৰ নোহোৱা নাই, ঘোলা হৈছে। কেতিয়াবা মানে অলপ ভালকৈ হয় আৰু কেতিয়াবা একদম ঘোলা হৈ যায়। পৰাৰ পিছত আৰু বেছি বেয়া হৈ গৈছে। যেতিয়া হোক এতিয়া গোসাঁই কৈ আছে যে এই যে মানে মূৰ্তি যে আছে মানে নৰসিংহদেৱ আৰু গুৰুদেৱৰ এইবিলাক নেকি ৰাতিকেই লৈ যাব, তাৰ কাৰণে সেৱা কৰিবলৈ কৈছে। মই কৈছোঁ যে ৰাতিপুৱাতো নিব নোৱাৰে, মই যিটো জানো। গোসাঁই কৈছে যে নিব পাৰিম। এতিয়া গোসাঁই কৈছে যদি আমিতো একো ক'বলৈ নোৱাৰোঁ। গোসাঁইতকৈ বেছি আমি নাজানো, জানিলেও সৰু। তথাপি যিটো কৈছে সেইটোৱে কৰি আছোঁ আৰু। তাৰপিছত চবেই ঘৰৰ ফেমিলি মেম্বাৰ সেৱা কৰি আছোঁ। আৰু এতিয়ালৈকে আমি প্ৰসাদ খোৱা নাই, গোসাঁইহঁতে চবেই খালে, কিন্তু মই ভাবিছোঁ যে চব ক্লিন কৰি লওঁ, তাৰপিছত আৰামকৈ বহি পেলাই প্ৰসাদ খাম। তো ব্লগখন আৰু বেছি কৰা নাই কাৰণ মোবাইলো বেয়া আৰু কাম কাজ আছে, এইবিলাকো কৰিব লাগিব। ব্লগ কৰিলেতো অলপ সময় লাগে মানে এইবিলাক কৰোঁতে। তাৰপিছত চব পেকিং কৰি আছে গোসাঁয়ে, ভুৰ্জি টকা পইচা যা আছে চব লৈ যাব। আৰু মোৰ ব্লগখন এইখিনিতে সামৰিলোঁ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু বেংগলী ব্লগখনো চাই আহিব। আজি এইখিনিতে সামৰিলোঁ, আকৌ আহিম নেক্সট ব্লগত। বাই বাই।